পাৰিব তাকে এই পবিত্ৰ মঞ্চত সুন্দৰ উপহাৰ প্ৰদান কৰা হ'ব। প্ৰথম প্ৰশ্ন ভালুকৰ চুলি কিয় দীঘল হয়? মই আপোনালোকক সুধিছোঁ, ভালুকৰ চুলি কিয় দীঘল হয়? নাজানো। নাজানা? ভালুকৰ চুলি কিয় দীঘল হয়? নাজানো। আপোনালোকক সুধিছোঁ, ভালুকৰ চুলি কিয় দীঘল হয়? নাজানো। মই শুদ্ধটো কৈছোঁ, তুমি ক'বা নেকি? হা, বৰ ধুনীয়া হাঁহি মাৰিছা। 15টামান ল'ৰা মেট্ৰিক ফেইল কৰাবা তুমি, তোমাৰ হাঁহিয়ে জিন্দগী বৰবাদ কৰি দিবা। শুদ্ধটো হৈছে ভালুকৰ চুলি কিয় দীঘল হয়? কাৰণ জংঘলত যে চেলুন নাই, সেইকাৰণে দীঘল হয়। দ্বিতীয় প্ৰশ্ন বৰ্তমান পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ সৌভাগ্যৱতী মহিলা কোন বাৰু? বাইদেউ ক'ব নেকি? বৰ্তমান পৃথিৱীৰ শ্ৰেষ্ঠ সৌভাগ্যৱতী মহিলা? মই মাইকী নহয়, সৌভাগ্যৱতী মহিলাৰ কথা কৈছোঁ। বৰ্তমান পৃথিৱীৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ সৌভাগ্যৱতী মহিলা কোন? তুমি। জিন্দগী বৰবাদ কৰি দিবা দেই তুমি। কৈছে কোনে কৈছে? হা, কৈছে বৰ্তমান পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ সৌভাগ্যৱতী মহিলা কোন? মহিলা পে আপোনাক চিপাঝাৰলৈ পঠিয়াই দিব লাগিব। মঙলদৈ কৰিশ্মাৰ ঘৰ বেলেগকৈ ৰুম এটা মানি আপুনি ওজাপালি, আপুনি ভাল গাব, মই গম পাইছোঁ, আপোনাৰ মুখখন দেখিয়ে গম পাইছোঁ। বাইদেউ ক'ব নেকি বৰ্তমান পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ সৌভাগ্যৱতী মহিলা কোন হ'ব পাৰে? নাপায়। মই কৈছোঁ, শুদ্ধ উত্তৰটো কৈছোঁ, বৰ্তমান পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ সৌভাগ্যৱতী মহিলা হ'ল মোৰ পৰিবাৰ। এইকাৰণে মোৰ পৰিবাৰে মোক চুমা খাবলৈ 3খন গাল পায়। 1 নম্বৰ গাল এইখন, 2 নম্বৰ এইখন আৰু 3 নম্বৰ এইখন। তৃতীয় প্ৰশ্ন, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে MP ভৰি মালিচ কৰিছিল? ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে MPৰ ভৰি মালিচ কৰিছিল? দাদা আপোনাক কৈছোঁ। ক'বলৈ ভয় খাইছোঁ। একো নাই, সাহসৰে ক'ব লাগিব। বহাগ এটা সাহসৰ মাহ, বহাগ এটা শক্তিৰ মাহ, ইয়াত ভয় কৰিবলৈ কোনো কথা নাই। ক'ব নেকি ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে MPৰ ভৰি মালিচ কৰিছিল? ছাইডত থকা বিহু নাচিবা, আজি নাচিবলৈ আহিছা? ইমান ধুনীয়া লাগিছে, গুলপীয়া হাঁহি মাৰিছে। জহনী জাতিজনী মহতীজনী মোৰ জিন্দগী বৰবাদ কৰি দিব। মই কৈছোঁ, কোনেও যদি ক'ব নোৱাৰে, একেবাৰে সহজ উত্তৰ আছিলে। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে MPৰ ভৰি মালিচ কৰিছিল? ৰাজ্যখন হৈছে কোন হ'ব পাৰে? ৰাজ্যখন হৈছে বিহাৰ। বিহাৰৰ মুখ্যমন্ত্ৰী যেতিয়া ৰাবড়ি দেৱী আছিলে, তেতিয়া তেখেতৰ গিৰিয়েক লালু প্ৰসাদ যাদৱ আছিলে MP। গতিকে ঘৈণীয়েকে গিৰিয়েকৰ ভৰি মালিচ কৰে, সেইটোনো কি ডাঙৰ কথাটো? চতুৰ্থ প্ৰশ্ন, বৰ্তমান ভাৰতবৰ্ষত 135 কোটি মানুহে বাস কৰি আছে। বৰ্তমান ভাৰতবৰ্ষত 135 কোটি মানুহে বাস কৰি আছে। আৰু এই 135 কোটি মানুহে 24 ঘণ্টাই দিনে নিশাই এজন ব্যক্তিৰ পিছত অহৰহ দৌৰি আছে। ব্যক্তিজন কোন? কৈছে
নৰেন্দ্ৰ মোদী কি নাম আপোনাৰ হীৰামণি দাস হা? হীৰামণি দাস হীৰামণি দাস হীৰামণি দাসৰ কাৰণে এটা জোৰদাৰ হাত পৰে ল'ৰা ছোৱালী আছেনে ঘৰত সংখ্যা কিমান এজনী আপোনাৰ মানুহটোৱে আপোনাৰ মূৰটো ফালি পেলালে